পালো 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 দিয়ক আৰু এই চলি ৰখিয়ে আছে। হেল্ল' বন্ধুসকল, আপোনালোক মোৰ ইউটিউব চেনেল লেট মি লাৰ্ণ কৰি স্বাগতম জনাইছোঁ। আজি আপোনালোকক ঘৰত বহি বহি গুৱাহাটীৰ দৃশ্য উপভোগ কৰিম। বহুত দিনতো গুৱাহাটী দেখা নাই, গুৱাহাটীও দেখাম, নলবাৰীও দেখাম। গতিকে চাই লওক। কালি ৰাতি ভাবি মোৰ টোপনিয়ে নাহিল, গতিকে আপোনালোকে চাই থাকক। আজি গুৱাহাটীৰ ঘৰত বহি বহি গুৱাহাটীৰ লকডাউনত কি হৈ আছে দেখাম, নলবাৰী দেখাম। গতিকে বলক, মই ফাৰ্ষ্ট গাড়ীখন ওলাই লওঁ। মই বৰ্তমান গাড়ী ওলাই ললো, এতিয়া যাম আৰু তথাপিতো আপোনালোকক অলপ দেখি দিম গাড়ীখন কেনেকে কি এনে সাধাৰণ নিয়মখিনি দেখাই দিম। এতিয়া আপোনালোকে চাই লওক, মই দেখাই দিছোঁ। আপোনালোকে ফাৰ্ষ্টতে গাড়ী চুইচ অন কৰি ল'ব, ইগনিশ্যন অন কৰি ল'ব। কাটাই থৈছে গিয়াৰ লিভাৰ। আপোনাৰ এইটো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফাইভ আৰু এইটো ৰিজাৰ্ভ। গোটেই 6টা গাড়ী, এটা ৰিজাৰ্ভ, 5টা ফ'ৰ হয়। আপোনাক দেখাম অলপ, চাই থাকিব। বৰষুণো দিব এতিয়া আৰু আজি বৰষুণত ভিজে ভিজে আপোনালোকক দেখাম। এতিয়া বলক আৰম্ভ কৰোঁ আমি। এতিয়া আৰু মানুহ উঠবা আছে গাড়ীত, মানুহ চানুহ উঠে ভালকৈ ভিডিঅ' কৰিম দে। ৰ'ব ৰ'ব, আগতে তেলখিনি ভৰাই লওঁ। ৰ'ব, তামাম বৰষুণ দি আছে, তেলটো ফুল কৰি মাৰি লওঁ, পিছত আৰু টেনশ্যন নহ'ব। ৰ'ব, আপোনালোকে চাই থাকক। চক, এই মহানগৰীৰ দৃশ্য গুৱাহাটী। মানুহ য'ত খোজ দিবৰ জেগা নাই, গাড়ী চলাবৰ জেগা নাই। এয়াই চক, দোকান পোহাৰ চব বন্ধ, বিল্ডিং এতিয়া চব নিস্তব্ধ হৈ গৈছে, একো নাই। মোৰ মোবাইলটো অলপ লৈছে দিয়কচোন, মোবাইলটো ভিডিঅ' কৰাৰ। চক, ঘৰত বহি বহি চক আৰু উপভোগ কৰক। উপায় নাই, এয়াই হৈছে কৰোণাৰ সংসাৰ মানৱ জাতিৰ ওপৰত। এই চক বৰষুণৰ উৎপাত। এই ৰঙিয়াত বৰষুণত পূৰা পানীয়ে পানী। কি কৰিব, বৰষুণত হ'লেও আহিছোঁ দিয়ক আৰু আহিবই লাগিবইতো ঘৰত। আইতাক লৈ গৈছোঁ, থ'বা লাগিব। সেইকাৰণে বৰষুণত আৰু পানীত গাড়ী ভিজি হ'লেও আহি আছোঁ। আপোনালোকে চাই থাকক খালি। এই ৰঙিয়া, এই পালোঁ ৰ'ব, এটা বস্তু দেখি আছোঁ আপোনালোকক। বাপ্পা, এই স্পীড ব্ৰেকাৰ মান দিছি দিয়কচোন আৰু বাপ্পা ৰে, একদম হাত তাত ওলাই যায় মুখৰ পৰা, জানে না, তালুক লগি একদম খুন্দা খাই যায়। বাপ্পা ঐ, বলক যাই থাকোঁ বলক, উপায় নাই আৰু কি কৰোঁ আৰু। এই মানে কি জানে না, ৰাস্তাত গাড়ী চাড়ী নাই না, পুৰা দাবি আছোঁ কাটা। তোৰ থামিবই নাপায়, মা ইয়াতে গালি দিয়ে, গালি দাবহে কাম। এই উপায় নাই দিয়কচোন, ৰাস্তাত গাড়ী চাড়ী নাই, অলপ চুটাব লাগে আৰু চান্স পালে। এয়ে চান্স না কি কয়, পামেই ৰ'ব, এই নলবাৰী পামেই আৰু। আপোনালোকক গাঁওখন দেখাম আজি, কইন দি কিনকে আহিব আপোনালোকে আমাৰ তাতে আহি যাওক, চাই থাকক বৰ্তমান। এই দোস্তু আহি পালোঁ দিয়ক কিবাকে। এই আমাৰ নদীটো দেখুৱাম আপোনালোকক, চাব। এই চাওক আমাৰ নদীটো, দলংখনৰ ওপৰত আছোঁ। এই চক, ফাইনেলি মোৰ গাঁওখন পালোঁ। এই কৰোণাৰ আক্ৰান্তত চব একে হৈ গৈছে, দেখছি না, চহৰ কি গাঁও কি চবতে একে। গৰু ছাগালী অলপ ভয় কৰা হৈ গৈছে। তো পালোঁ দিয়ক, এইখন লেফ্ট চাইডে মই পঢ়া স্কুলখন দেখাম দিয়ক কেতিয়াবা, একদম ভালকৈ দেখাম। ভাটলিও তাতে সেইদিনা যে কৈছিলোঁ। তো আহক, যাই লওঁ আহক এতিয়া বলক। এয়াই গাঁও এখন, গাঁৱৰ পৰিৱেশ।
কিন্তু আপোনালোক আহিব কিন্তু নিশ্চয় পালো আনিম পালো আপোনালোক। পালো পালো দিয়ক আৰু এই চলি ৰখিয়ে আছে এই বন্ধুসকল আমি এতিয়া পালোঁ কিন্তু পালি এতিয়া কি হ'ব আমি এতিয়া গাছৰ পুলি বিচি যাই আছোঁ গাছৰ পুলি ল'ব লাগিব তাৰমানে কালি আপোনালোকক তাৰে এটা ভিডিঅ' ভালকৈ বনাই দেখি দিম সেই চাওক ভাত দাঙি দাঙি এই জীৱন এনজয় পাব লাগে ৰক এনেকুৱা লাইফো পাব লাগে খুব লাইফ পাব লাগে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বন্ধু। নেক্সট ভিডিঅ'টো বম ভিডিঅ' এটা আনিম, গতিকে চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।